दतमा हालामनि मानव साहा मुंनि सासे लांसुनियाखौ क'क्राझार पुलिसा हमनो हाबाय। थांनाय 25 जुलाइयाव क'क्राझार सहराव सानै बिमा फिसाखौ गोबौ हाथियारजों सुनानै जिउ फोजोबग्रा दायनिगिरिखौ हमनो हाबाय। डाइभर्स जाखांनायनि उनाव गावनि हिन्जावखौ लांफिननो नागिरनायाव मोनलाङैनि गावनि बिबोनां आरो बिखुनजोखौ क'क्राझारनि शान्तिनगर वार्ड नम्बर 3 आव खास्रि बिस्रि जिउ फोजोबदोंमोन मानव साहा मुंनि सासे लांसुनियाया आरो बे खास्रि बिस्रि बुथारग्रा लांसुनियाखौ क'क्राझार पुलिसा हमनो हाबाय। खौरांनि गेजेरजों जाथायनि सायाव क'क्राझारनि एडिशनेल एसपि क्राइम ब्रान्च पृथ्वीराज राजख'वाया थांनाय 25 जुलाइयाव क'क्राझार सहराव सानै बिमा फिसाखौ बुथारग्रा मानव साहाखौ हमनो हाबाय आरो जों मार्डार वेपनखौबो रिकभार खालामनो हाबाय आरो बे बुथारनायाव सोरबा गुबुना हाबनानै दंबावो नामा बेखौ जों नायबिजिरगासिनो होनना खौरांनि गेजेरजों फोरमायथियो। बेनि अनगायैबो पृथ्वीराज राजख'वाया खौरांगिरिनि गेजेरजों मा फोरमायखो फै जों आबुङै मिथिना लानि। হয় আমাৰ কালি যোনটো 25 জুলাই আৰ্লি মৰ্নিঙত যোনটো এটা হত্যাকাণ্ড হৈছিলে দুগৰাকী মহিলাক হত্যা কৰা হৈছিলে শান্তিনগৰ ৱাৰ্ড নম্বৰ 3 অফ কোকৰাঝাৰ টাউন। তাত যোনজন আমাৰ ওৱান একিউজ আছিলে প্ৰাইম একিউজ মানৱ সাহা উৰ্ফে মিথুন তেওঁক আমি আজি বেংগল আৰু আসামৰ সীমান্তৱৰ্তী এৰিয়াৰ পৰা এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হ'লোঁ আৰু এইটো কেছ ৰেফাৰেঞ্চ আছিলে কোকৰাঝাৰ পিএছ কেছ নম্বৰ 162/24 under section 329 bracket 4/103 of BNS তেওঁ প্ৰাইম একিউজ বুলি আমি পাইছিলোঁ আৰু আমাৰ অলৰেডি মাৰ্ডাৰ ৱেপনখিনি ৰিকভাৰ হৈছে আৰু ফাৰ্ডাৰ তেওঁৰ যিখিনি ব্লাড ষ্টেইন ক্লথ আছে বা আদাৰ যিখিনি এভিডেন্সেছ আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে সহায় হ'ব পাৰে সেইখিনি আমি ফাৰ্ডাৰ চিজ কৰিম আৰু আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কমপ্লিট কৰিম। হত্যাকাৰীয়ে স্যাৰ হত্যাৰ কথা স্বীকাৰ কৰিছে নে? হয় তেওঁ স্বীকাৰ কৰিছে গোটেইখিনি প্লেন হয় তেওঁ অলৰেডি আমি প্লেনিং কৰা পাৰ্টটো আমি 2-3জনৰ ষ্টেটমেণ্ট আমি অলৰেডি 164 কৰিছোঁ মানে আমাৰ মেজিষ্ট্ৰেটৰ আগত কৰাইছোঁ য'ত তেওঁ প্লেনিং পাৰ্টটো কৈছিলে যে আমি মই মাৰিম বুলি কৈ চাকু কিনা বা এইখিনি গোটেইখিনি আমি পাইছোঁ। স্যাৰ মাতৃ কন্যাক কিয় হত্যা কৰিলে? আমি যিটো পাইছোঁ যে তেওঁৰ মেইনলি পাৰিবাৰিক কাজিয়া আছিলে আৰু তেওঁৰ যিহেতু সন্তান আৰু এগৰাকী ছোৱালী আছিলে তেওঁলোকক মাকৰ লগত তেওঁলোকে নিজৰ মাতৃঘৰত আছিলেহি ৱাইফে আৰু তাৰ তেওঁলোকৰ লগত এনেকৈ ধৰি লওক কিছুমান কমিউনিকেশ্যন হোৱা নাছিলে এনেকৈ লিজ কৰি পিনি এইটো ঘটনাটো হৈছে বুলি আমি ভাবিছোঁ। তেখেতৰ পত্নীকো হত্যা কৰাৰ কিবা হয় এইটো ইণ্টেনশ্যন আছিলে যোনটো আমি গম পাইছোঁ তেওঁ আগতে যাক যাক প্ৰকাশ কৰিছে প্লেনিংটো সেইটো তেওঁলোকে মানে তেওঁক এক্সপ্ৰেছ কৰিছিলে কথাখিনি। আৰু কোনোবা ইনভলভমেণ্ট আছে নেকি? এতিয়ালৈকে এনেকৈ পোৱা নাই আমি তেওঁ নিজে ছিংগল হেণ্ডেডলি গোটেইখিনি কৰিছে বুলি আমাৰ এতিয়ালৈকে ইনভেষ্টিগেশ্যনত ওলাইছে।